নমস্কাৰ, মই ভৈৰৱজ্যোতি হাজৰিকা, ধেমাজি জিলা কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক। অহা 1 ডিচেম্বৰৰ পৰা মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত হ'ব লগা 65 ৰাষ্ট্ৰীয় স্কুল গেমছৰ কাৰণে ধেমাজি জিলাৰ পৰা এজন প্ৰতিযোগী অসম টীমত স্থান লাভ কৰিছে। অত্যন্ত গৌৰৱৰ বিষয়। প্ৰথমবাৰৰ কাৰণে ধেমাজি জিলাৰ পৰা স্থান লাভ কৰিছে স্কুল গেমছত। আৰু যিজন খেলুৱৈ তেওঁৰ নাম হ'ল হৰি প্ৰধান, আৰু হৰি প্ৰধানে আগতেও ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছে, কিন্তু তেওঁ পাৰফৰ্মেঞ্চ আগতকৈ অলপ ভাল হৈছে। আৰু ভাবিছোঁ এইবাৰ ভূপালত মেডেল আশা কৰিছোঁ তেওঁৰ পৰা। ধেমাজি তথা অসমৰ কাৰণে সুনাম কঢ়িয়াই আনক। আমাৰ পৰা আশীৰ্বাদ থাকিলে ধেমাজি জিলা কাৰাটে সন্থাৰ পৰা। আৰু যিমানখিনি সহায় সহযোগিতা লাগে আমি কৰি আছোঁ। আমাৰ লগত জিলা ক্ৰীড়া বিষয়া তথা জিলা ক্ৰীড়া সন্থা সকলোৱে আমাক লগত আছে। আৰু অনাগত দিনবিলাকত হৰি প্ৰধানেই নহয়, হৰি প্ৰধানৰ নিচিনাকৈ যাতে আৰু আমি ছাত্ৰ ছাত্ৰী ৰাজ্যিক তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উলিয়াই নিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু ধেমাজি জিলাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ তথা অভিভাৱক সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তেওঁলোকে আমাক সদায় প্ৰতিটো সময়তে আমাৰ লগত আছে, আহি আমাক সহায় সহযোগিতা আগবঢ়াইছে। আৰু অনাগত দিনবিলাকত ধেমাজিও যাতে এখন জাকত জিলিকা জিলা হিচাপে অসমত প্ৰতিষ্ঠিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰিছোঁ। আৰু হৰি প্ৰধান খেলি আহক, অসমৰ নাম উজ্জ্বল কৰক, আৰু আমাৰ আশীৰ্বাদ সদায় থাকিলে। আৰু আশা ৰাখিছোঁ তেওঁ সুনাম অৰ্জন কৰিব। ধন্যবাদ।